আপসু অফিসৰ পৰাই চলাই আছে চৰকাৰটো আপসু অফিসৰ পৰা চলাই থকা আপসু অফিসৰ পৰা চলোৱা এই গভৰ্ণমেণ্টটো কোনোবা মুছলিমৰ কাৰণে কাম দিব নেকি কোনোবা গোৰ্খাৰ কাৰণে কোনোবা বাঙালীৰ কাৰণে কাম কৰিব লাগে বিটিচিটো চলাই আছে আপসু অফিসৰ পৰা আপসু অফিচে যি ক'ব সেইটোৱে হ'ব এতিয়াও কোনোবা এজন দুজনে দালাল কৰি আছে নিজৰ সুবিধা আদায় কৰিবৰ কাৰণে মুছলিম হওক কোনোবা আদিবাসী হওক কোনোবা বেংগলী হওক কোনোবা হিন্দী ভাষী হওক কেইজন মানুহে কাম পাইছে আপোনালোকে বল চহী কৰক হাজাৰ হাজাৰ মানুহৰ পৰা বল চহী লৈ পেলাই দিল্লীত লৈ গৈছে ক'ত আছে এতিয়া ক'ত পেলাইছে দিল্লীতো নাই পদলৈ পাব বুলি মুঠতে ধ্বংস সেইকাৰণে আমি বহুতবাৰ কৈছিলো যে ইলেকশ্যন কেম্পিঙৰ সময়তো প্ৰমাণ বৰহ আপসু প্ৰেচিডেণ্ট সি যদি কিবা এটা কাম কৰে বড় কাৰণেহে কাম কৰিব কোনোবা বঙালী কোনোবা মুছলিম কোনোবা গোৰ্খাৰ কাৰণে নহয় যিহেতু সি আপসু জাতীয় সংগঠনৰ বড়োসকলৰ জাতীয় সংগঠন এই ছাত্ৰ সংগঠন এই আপসুৱে কতবার নতুন দলং বনোৱা দেখিছেনে কতবার নতুন পাকা ৰাস্তা বনোৱা দেখিছেনে কতবার নতুন কলেজ বনোৱা দেখিছে কতবার নতুন স্কুল বনোৱা দেখিছে একোতো বনোৱা নাই 3 বছৰত এই পইচা অহাটো কেনেকে ওলাই পেলাই নিজৰ পকেটত ল'ব পাৰে সোমাই ল'ব পাৰে এইটোৰ কাৰণেহে কাম কৰি আছে ইহঁতে কোনো বিটিচি উন্নয়নৰ কাৰণে কাম কৰিব পৰা নাই বা কৰা নাই কৰাও ইচ্ছা নাই সিহঁতৰ পঞ্চায়তত কিবা নতুন বিল্ডিং বনাইছে নেকি কলেজত আগত আমি যি বনাইছো সেইটোৱে আছে গভৰ্ণমেণ্ট কলেজ হওক আৰু ইয়াত ল কলেজ আছে বছাইগাঁও BEd কলেজ আছে এইবিলাকত নতুন বিল্ডিং দেখিছে আগত আমি যি দিছে এইটোৱে কিবা চিন্তা কৰিছে হেলিকপ্টাৰ আমাৰ নাই না সেইকাৰণে ভাল লগা নাই না আহিব হেলিকপ্টাৰ আহিব চিন্তা কৰিব নালাগে ইলেকশ্যনৰ দিনা অক্টোবৰ মাহৰ পৰা আমাৰ হেলিকপ্টাৰটো উৰিব হেলিকপ্টাৰ উৰিব অক্টোবৰ মাহৰ পৰা এই সময়ত সব পলিটিকেল পাৰ্টিয়ে নিৰ্বাচনৰ কাৰণে নামিব অল ইণ্ডিয়া অক্টোবৰ নৱেম্বৰ এইফালে পৰা নিৰ্বাচনৰ বঁটা আহিব এমপি ইলেকশ্যনত আমাৰতো কোকৰাঝাৰ লোকসভা আৰু ওদালগুৰি লোকসভা দুটা আছে এইবাৰ আমি দুটা লোকসভা আমি পাবলৈ সক্ষম হম 27 তাৰিখত দিল্লীৰ পৰা ইলেকশ্যন কমিশনাৰ আহি আছে তাৰ লগতো আমাৰ দলে মিটিং আছে গতিকে ওদালগুৰি একটা পাব আৰু আমাৰ কোকৰাঝাৰ একটা পাব দুটা লোকসভা পাম আমি দুটা লোকসভা পাব আৰু আমি এই লোকসভা নিৰ্বাচনত কোনো দলৰ লগত মানে এলায়েন্স নকৰাকৈ আমি বিপিএমে অকলে খেলিব আমি পাৰিম না অকলে না নোৱাৰিব কোনো কংগ্ৰেছ বা কোনো বিজেপি বা কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব আমি বিপিএমে অকলে খেলিব হাৰে জিকে এইটো আমাৰ কথা জানুৱাৰী এইফালে নটিফিকেশ্যন ওলাব পাৰে ডিচেম্বৰ সেইফালে নৱেম্বৰ ডিচেম্বৰ সেইফালে তাৰমানে আমাৰ এতিয়া কোকৰাঝাৰটো পূব কোকৰাঝাৰ পশ্চিম কোকৰাঝাৰ নাথাকিব কোকৰাঝাৰ সমষ্টি একটাই থাকিব কোকৰাঝাৰ এছেম্বলি ইয়াৰ পিছত ডাইৰেক্ট আহিব দৌধমা এছেম্বলি ইয়াৰ পিছত আহিব কচুগাঁও এছেম্বলি ইয়াৰ পিছত আহিব বছাইগাঁও এছেম্বলি এই চাৰিটা কোকৰাঝাৰ জিলা হিচাপে আৰু এইফালে চিৰাং জিলাত দুটা চিৰাং সমষ্টি একটা বৰষুণ দিব পাৰে আমি নেক্সট মিটিংটো সোনকালে মিটিংটো শেষ কৰিম দেই নেক্সট মিটিং আছে আৰু আমাৰ বৰষুণ আহিলে দিগদাৰ হ'ব সেইকাৰণে আমি সোনকালে যাম আপোনালোকেও ভাত বনাইছে বুলি কৈছে ক'তবা ভাত খাই পেলাই গ'লে হ'ল ना ओंखाम जाना थांदों देना आरो लोगो मोनबावगोन दा जानला मोनला रायलाय मानसिखौ रायलाबाय जाया बेखौ बन्द खालामदों मिथिबाय गरम 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 बुंगोन आं माखासे खोथा दे देरहागोन देरहागोन ना देरहायासैलाय আমার পিছত বিটিসি ইলেকশন আহি আছে
BTC ইলেকশ্যন শেষ হোৱাৰ পিছত 6 মাহমান পিছত এইফালে এছেম্বলি ইলেকশ্যন আহি আছে মুঠতে এই 3 বছৰ লাগাতাৰ 24, 25, 26 3 বছৰত আপোনালোকে এতিয়া নতুন আগতো এজনে এমএলএ আছিল বসাইগাঁও হিচাপে এতিয়া কচুগাঁও দথমা আৰু বসাইগাঁও তিনিটা